আপোনাৰ বয়স যদি 40+ হৈছে, আপুনি নিজৰ শৰীৰটোক যদি সুস্থ কৰি ৰাখিব বিচাৰে, যদি দেখাত ধুনীয়া কৰি ৰাখিব বিচাৰে, তেন্তে এইকেইটা টিপছ আপোনাৰ বাবে। ফাৰ্ষ্টটো হৈছে যে আমি নিজৰ স্বাস্থ্যটোৰ লগতে নিজৰ মনটো চাফা কৰি ৰাখিব লাগিব। শৰীৰটো আমি বহুত ধৰণে বাহিৰ হওক ভিতৰ হওক পৰিষ্কাৰ কৰিব পাৰোঁ, কিন্তু নিজৰ মনটো যদি সুন্দৰ হৈ থাকে, পবিত্ৰ হৈ থাকে, যদি পজিটিভ হৈ থাকে, আপুনি নিশ্চয় ধুনীয়া হৈ থাকিব। আপোনাৰ ফেচত, আপোনাৰ স্কিনত সেইটো চাপ নপৰিব, বয়সৰ চাপ নপৰে। ছেকেণ্ডতে হৈছে আমাৰ টোপনি। আমি যদি ৰাতি দেৰিলৈকে নাথাকি সোনকালে খোৱাৰ অভ্যাস কৰোঁ, তেতিয়াও আমাৰ এজত বহুতখিনি প্ৰভাৱ পেলায়। টোপনি ক্ষতি কৰিলে আমাৰ মনটো ৰিলেক্স নহয়, আমাৰ মনত অশান্তি আহি থাকে, এনেই যিকোনো ধৰণৰ অশান্তি হৈ থাকে আমি যদি টোপনি ক্ষতি কৰোঁ। সেইবাবে টোপনি ক্ষতি কৰিব নালাগে আৰু কেতিয়াও টোপনি ভঙাব নালাগে। ধৰক আপুনি টোপনিৰ পৰা সাৰ পাইছে, উঠি আহিছে, তেনেকুৱা নকৰিব। আকৌ টোপনি যাবলৈ শুবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত আপোনাৰ যদি কিবা মনত দুখ লাগিছে, তেনেহ'লে আপুনি নিগেটিভ ভাৱবোৰ মনলৈ যদি আহিছে, তেতিয়া আপুনি মুকলি ঠাইলৈ যাব, অকণমান সময় গান শুনিব, নহ'লে আপুনি মোবাইলত ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ চাব, নিজকে পৰিপাটি কৰি ৰখাৰ, নিজকে সুস্থ কৰি ৰখাৰ ভিডিঅ'বোৰ চাব, অট'মেটিকলি নিগেটিভবোৰ আপোনাৰ পৰা দূৰ হ'ব। এনেকৈ ধৰণে আপুনি নিজৰ শৰীৰটোৰ লগতে নিজৰ মনটোক সুন্দৰ কৰি ৰখাৰ উপৰিও আপুনি ধুনীয়াকৈ জীৱন যাপন কৰিব পাৰিব। ধন্যবাদ। মোৰ এই যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো লাইক কৰি দিব, কমেণ্ট এটা কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।